পোনাকণৰ জীয়েকৰ লগত নামঘৰলৈ নগ'লি কেলে কেলেনো যাম একেযোৰ কাপোৰকে পিন্ধি যাব পাৰি নি ইবছৰ পিন্ধি যোৱা বগা কাপোৰযোৰকে এইবাৰো পিন্ধি যাব পাৰি নি নোৱাৰি নহয় নতুন কাপোৰ এযোৰ লৈ দিয়া কথা ক'লে একদম এই কাণ খাই নিদিলে আৰু এতিয়া মই পুৰণা বগা কাপোৰ পিন্ধি মই নামঘৰলৈ যাবলৈ নাই হে প্ৰভু তহঁতে কি নামঘৰলৈ গ'লেও কাপোৰ এইটো কি কাপোৰ কিনিব লাগে নে আজিকালি একেযোৰ কাপোৰ ফটো মাৰি দিলে এই মানুহে লাইক কমেণ্ট নকৰে নামঘৰত তই সেই ফেশ্বন শ্ব' দিবলৈ যাবি নে ভগৱানৰ পৰা আশীৰ্বাদ ল'বলৈ যাবি তই সেইদিন নাই এতিয়া কলি যোগা মানুহে একেযোৰ কাপোৰকে পিন্ধি ঘূৰিব নোৱাৰে নামঘৰ চামঘৰলৈ অকণমান ষ্টাইল কৰি গ'লেহে ভাল লাগে কিবা পূজা আহিলে কাপোৰ দেৱালী আহিলে কাপোৰ বিহু আহিলে কাপোৰ আইঅ তহঁতৰ ইমান কাপোৰ লাগে নে কলেজত কিবা এটা পাতিলেও কাপোৰ লাগে আমাৰ মায়ে যে বেছি যে কৰে যে কথাবোৰ যে অকণ বেছি ওপৰত কয় কি মানে এতিয়া স্কুল কলেজৰ কাপোৰৰ কথা বাৰু ক'ৰ পৰা আহি যায় বাৰু কলেজত লাগিবই এতিয়া কিবা কিবি এটা পাতিলে নতুন কিবা এটা কাপোৰ লাগিবই ছাগলীও এসোপা পুহিছে ইমান ভেভা আছে ষ্টাইলে হ'ল ধুনটোৱে হ'ল কাম এটা কৰিবলৈ গ'লে নাজানো কলেজত কিবা এটা পাতিলে লাগিবই হা পূজা আহিলে মানুহৰ কাপোৰ লাগিবই বিহু আহিলে কাপোৰ লাগিবই সেই বুলি আকৌ এইবোৰ কথাৰ লগত মিক্স কৰি একেবাৰতে ৱে আজিকালি তহঁতৰ নিচিনা ছোৱালীবোৰক খাব হ'ব একেলগে ল'ৰা ছোৱালীবোৰ নামঘৰলৈ গৈছে নামঘৰত ধূপ চাকি এইবোৰ জ্বলাব লাগে বুলি নাজানো হা সেৱা ভাগ কৰিব লাগে বুলি নাজানো হা তাই কাপোৰৰ কাৰণে নামঘৰলৈ নগ'লে তাই পাটৰ কাপোৰ কিনিলে হ'ব ৰে তোৰ কাৰণে এতিয়া আমাৰ যে নিনো চাইজটোহে এনেকুৱা বৰ বেছি ডাঙৰ কথা কয় তেছে যোৱা ল'ৰা ছোৱালীবোৰক দেখিবলৈ মন যায় এই আঁতৰতো তাইক গতিছো যা নেদেখা যে খুন্দা মাৰি দিম আঁতৰ ভাগলৈ আহিবলৈ मैं पर घूम भाई कैसे कैसे लोग रहते हैं यार यहाँ पर